নমস্কাৰ সকলোকে আৰু মই মৌচুমী গগৈ মোৰ ইউটিউব চেনেলটোকে সকলোকে ওয়েলকাম জনাইছোঁ আৰু আশা কৰোঁ তোমালোকে সকলোৱে যাতে মোৰ ভিডিঅ'টো চাই ভাল পাবা আৰু লগতে ভাল লাগিছে নে বেয়া লাগিছে এবাৰ কমেণ্ট কৰি জনাবা সকলোৱে। আৰু মই ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল সকলোৱে মোক কৈ থাকে বা তুমি মোৰ লগৰ সকলেও কৈ থাকে তুমি ভিডিঅ' বনোৱা, তুমি চাদৰ মেখেলা পিন্ধি পেলাই কেতিয়াবা ভিডিঅ' এটা কৰিবাচোন বা চাদৰ মেখেলা পিন্ধি বনাবা, তোমাৰ চাদৰ মেখেলা পিন্ধা ভিডিঅ'ই নাই তোমাৰ, তেনেকৈ সকলোৱে কৈ থাকে। কিন্তু মোৰ কি হয়, এটা প্ৰব্লেম হয়, মই মানে কি অসমত নাইতো, মই বেংগলৰত আছোঁ যে, সেইকাৰণে মানে কি ইয়াত চাদৰ মেখেলা পিন্ধিবলৈ যাবলগীয়া তেনেকুৱা জেগা নাই ন, সেইকাৰণে নিপিন্ধোঁ। আৰু লগতে মই চাদৰ মেখেলা ইয়ালৈ অনাও হোৱা নাই, তেনেকৈ অনা নাই। কিন্তু মই এতিয়া মানে কি অনলাইনত দুযোৰমান অৰ্ডাৰ কৰিছিলোঁ, সেয়া এতিয়া মই চিলাই পেলাই আনিলোঁ বৰ্তমান। আনি পেলাই মই সেইকাৰণে ভাবিছোঁ সকলোৱে কৈ থাকে যেতিয়া তোমালোকৰ কাৰণে এটা মই চাদৰ মেখেলা পিন্ধি এটা ভিডিঅ' দিম বুলি ভাবিলোঁ। আৰু লগতে এই ভিডিঅ'টোত মই কাপোৰযোৰ পিন্ধি পেলাই তোমালোকক দেখাইছোঁ, মানে কেনেকুৱা লাগিছে ক'বা। কাপোৰযোৰ মই মাজতে অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, কেনেকুৱা লাগিছে কাপোৰযোৰ জনাবা, ভাল লাগিছেনে? আৰু লগতে মোক ভাল লাগিছেনে, কাপোৰযোৰৰ সৈতে কেনেকুৱা লাগিছে সেইটোও জনাবা। লগতে কাপোৰযোৰ জনাবা, মোকো কেনেকুৱা লাগিছে সেইটোও জনাবা। মই এতিয়া তোমালোকৰ কাপোৰযোৰ অলপ দেখাই আছোঁ ভালকৈ। পিন্ধিব নাজানো হা, কিন্তু হ'লেও এনেই দেখাইছোঁ অলপ। কেনেকুৱা লাগিছে কাপোৰযোৰ জনাবাচোন তোমালোকে। পিন্ধিব নাজানো, মই কিবা কিবি পিন্ধি থৈ দিছোঁ হা, মই ভালকৈ পিন্ধিব নাজানো। হ'লেও তোমালোকক মই পিন্ধি পেলাই তোমালোকৰ কথা ৰাখিবৰ কাৰণে মই পিন্ধিছোঁ কাপোৰযোৰ। কেনেকুৱা লাগিছে ক'বা মোক চাদৰ মেখেলা পিন্ধোতে। আৰু লগতে বেংগলৰ আমাৰ ৰুম হয় এইটো, আমাৰ ৰুমটো এইটো অকণমান দেখাই দিছোঁ। খেচি মেচি হৈ আছে, লেতেৰা পেতেৰা হৈ আছে, দেখাবলৈ ভাল লগা নাই, হ'লেও অলপ চলপ দেখাই দিছোঁ, তোমালোকে চোৱা। আৰু লগতে মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা, জনাবা কেনেকুৱা লাগিছে, কাপোৰযোৰ কেনেকুৱা লাগিছে, মানুহজনী কেনেকুৱা লাগিছে জনাবা। পিন্ধিব নাজানো ভালকৈ, হ'লেও ট্ৰাই কৰিছোঁ অলপ, কাৰণ গাঁৱলৈ গ'লেতো চাদৰ মেখেলাই পিন্ধিব লাগিব নহয় জানো, সেইকাৰণে জনাবাচোন কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। অ'কে, বাই বাই আজিলৈ।